আজি ভিডিঅ'টো শ্বুটিং কৰি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। আজি ভিডিঅ'টো কি গানত চিলেক্ট কৰা হৈছে? কৈ দে আকৌ কি গানত? পাহৰিলোঁ নকওঁ। হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ভিডিঅ'টো কি হ'ব আপোনালোকে গম পাইছে থাম্বনেইল দেখি। মানে ময়ো এক্সাইটেড হৈ আছোঁ। মানে কি ক'ম, আপোনালোকে যোৱা কভাৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে আৰু আশা কৰোঁ এনেদৰে আপোনালোকে মৰম চেনেহ দি যাব আৰু আগন্তুক দিনবোৰ এনেকৈ ছাপোৰ্ট কৰি যাব সকলোৱে। আৰু যিসকলে মোৰ এই চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। চ' ব'লক আজি ভিডিঅ'টো নহ'লে আৰম্ভ কৰোঁ। চ' আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি ভিডিঅ'টো মানে আমাৰ চেনেলটোৰ 2 নম্বৰ কভাৰ ভিডিঅ'টো বনাবলৈ যাম। চ' আপোনালোকে চাই থাকিব আৰু আমাৰ হিৰ'ইনে কি কৰি আছে চাই আহোঁ। মানে মেকআপ কৰি আছে বোলে, তাকে অলপ চাই আহোঁ ব্লগ। ত' মোৰ লগত যাব ইহঁতি, মানে আমাৰ এডিটিং মাষ্টাৰ, মানে এডিটিং মোৰ ভিডিঅ'বিলাক ইয়ে কৰে, অঞ্জন সাধনীয়াৰ, আৰু এইটো তাৰ বেষ্ট ফ্ৰেণ্ড। আৰু মোৰ ল'ৰাটো এইটো। ভিতৰলৈ সোমাই আহিলোঁ। আমাৰ মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে। এয়া মেকআপ আৰ্টিষ্ট চুমু, আৰু এইয়া আমাৰ আজি কভাৰ ভিডিঅ' পূজা। আজি ভিডিঅ'টো কি গানত চিলেক্ট কৰা হৈছে? কৈ দিয়া আকৌ। হে কি কৈ দিয়া আকৌ কি গানত? পাহৰিলোঁ নকওঁ। कोई बात नहीं। আমাৰ ভতিজা ছোৱালীজনী, তাইও আজি কভাৰ ভিডিঅ'ত সহযোগ কৰিব। কি গানত কৈ দিয়া, তুমিয়ে কৈ দিয়া। আমাৰ জুৰিয়া শালিকা। Oh my God! Wow! এই বাপৰে বাপ, ইমান লাজ। কেনেকুৱা লাগিছে আজি প্ৰথম কভাৰ ভিডিঅ' চাগে তোমাৰ? হে कैसे कैसे लोग रहते हैं यार यहाँ पर। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। বাকী আৰু কিমান আছেগৈ বাকী? হে অঁ আচ্ছা। আৰু আপোনালোকে যদি মেকআপ যদি কৰিব বিচাৰে, বিয়া সবাহ হওক বা যিকোনো, তো আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে চুমুক মেকআপৰ কাৰণে, আপোনালোকে ডেছক্ৰিপশ্যনত তেখেতৰ মানে তাইৰ ভাগৰ ইনষ্টাগ্ৰামৰ আইডিটো দিম, আৰু আপোনালোকে তাইক মানে ইনষ্টাগ্ৰামতে মেছেজ কৰিব পাৰিব। তো ব'লক আজি ভিডিঅ'টো নহ'লে আৰম্ভ কৰোঁ। ত' গাইজ ফাইনেলি আমি এতিয়া শ্বুটিং লোকেশ্যনত যাব ওলাইছোঁ। চ' ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো, ডাইৰেক্ট লোকেশ্যনত লগ পাম। কালো किस्मरेली माय बाधे करिबाना तिमलाई हेर्दै रेली माय बिताउला जीवन। A few moments later. তো গাইজ আমি এতিয়া শ্বুটিং প্লেচ পালোহি আৰু ফাৰ্ষ্ট ক্লিপটো লৈছোঁ। এয়া আমাৰ মেকআপ আৰ্টিষ্ট বহি আছে, আৰু এইটো মোৰ ল'ৰাটো এয়া শ্বুটিং কৰি আছে, আৰু কেমেৰামেন পাৰ্থ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, এতিয়া শ্বুটিং কৰি শেষ হ'ল, তাৰপিছত আৰু ফাইনেলি এতিয়া ঘৰ আহি পালোহি। আৰু ঘৰ আহি পাই কিবা এটা খালোঁ। এতিয়া অলপ পিছত ফ্ৰেছ হৈ লৈ অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ তাৰপিছত ভিডিঅ'টো এডিটিং কৰিম, কৰি আপোনালোকৰ মাজত অতি সোনকালে দিম। আৰু আমাৰ বোলে পূজাই কিবা এটা কৈ দিয়া। তো এয়া পূজা, আজি ভিডিঅ'টো শ্বুটিং কৰি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। তো কিবা এটা কৈ দিয়া তোমাৰ ফ্ৰেণ্ডছবিলাকক। কি ক'ম আৰু, এটাই ক'ম, আমাৰ চেনেলটো এনেকৈ যাতে আগুৱাই লৈ গৈ থাকে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে শ্বেয়াৰ কমেণ্ট, কাষত থকা বেল আইকনটো দবাই দিব। তাৰপিছত আমি যিমানবোৰ ভিডিঅ' দিম আপোনালোকৰ মাজত সোনকালে পাব। পাই গ'ল। তো আৰু ইয়াৰ পিছত ভিডিঅ' কি হ'ব ভাবিছানে কিবা? এতিয়া পূজা আহি আছে, পূজাৰ পাছত স্পেচিয়েলি পূজা ব্লগ লৈ আনিম।
পূজা ব্লগ লৈ আনিব। মই এবাৰ ভিডিঅ' নবনাওঁ, পূজা ব্লগ বনাব। আৰু এনেদৰে আপোনালোকে মৰম চেনেহবোৰ দি যাব। আৰু আশা কৰোঁ আমাৰ এই আহিবলগীয়া যিটো কভাৰ ভিডিঅ' আপোনালোকে পূৰা শ্বেয়াৰ কৰি দিব আৰু ফুল ছাপোৰ্ট কৰিব। আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।